নমস্কাৰ ৰায়, কেনে আছে আপোনালোক? নিশ্চয় ভালে আছে। আজি মই বনাব ওলাইছোঁ কণীৰ এটা অমলেট ৰেচিপি। মই প্ৰথমে অমলেট কেইটা বনাই ল'ম আৰু লগত মই আলু সিজাই লৈছোঁ। এতিয়া আহকচোন অমলেট কেইটা বনাই লওঁ। মই এইদৰে গোটেইকেইটা অমলেট বনাম। এইদৰে মই গোটেইখিনি অমলেট প্ৰস্তুত কৰি ল'লোঁ। এতিয়া আঞ্জাখন বনাব ওলাইছোঁ। আহকচোন কেনেকৈ বনাওঁ মই আঞ্জাখন। খুবেই সহজ। কেৰাহীত তেল অকণ দিলোঁ। এতিয়া পাঁচফোৰণ দিছোঁ অকণমান আৰু দুটা শুকান জলকীয়া দিলোঁ। এইবাৰ দিম পিঁয়াজ। পিঁয়াজখিনি অকণমান মই ভাজি ল'ম। তাৰপিছত লগত বিলাহীও দিলোঁ। এইখিনি অকণমান 5 মিনিটমান ভাজিব লাগিব গলি যোৱালৈকে। ভজা ভজা হৈছে। ইয়াত মই এতিয়া অকণমান আদা নহৰুৰ পেষ্ট দিছোঁ, এচামুচ জিৰা গুড়ি দিছোঁ, ধনিয়া গুড়িও দিছোঁ লগত দি পেলাই এতিয়া ভাজি অকণমান মই ইয়াত পানী দিম যাতে মছলাখিনি ভাল হয় আৰু হালধি গুড়িও দিছোঁ। পানী দিম এতিয়া। পানী দি মছলাখিনি ভালদৰে ভাজি ল'ম। এইবাৰ ইয়াত মই সিজোৱা আলুখিনি ঢালি দিম। দি পেলাই 5 মিনিটমান আকৌ ভাজি ভজা হৈ গ'ল। ইয়াত এতিয়া মই গৰম পানী অকণমান এড কৰিম। এইখিনি এতিয়া ভালদৰে উতল খাব দিব। ভালদৰে জাল খোৱাৰ পিছত তাৰপিছতহে কণীৰ অমলেট কেইটা ইয়াত দিয়া হ'ব। আঞ্জাখন ভালদৰে জাল খাইছে। এতিয়া মই অমলেট কেইটা ইয়াতে দি দিলোঁ। অমলেটখিনি দি পেলাই মই আকৌ অকণমান সময় ৰাখিম। নিমখ মই একেবাৰে শেষত দিছোঁ 2 চামুচ। আগতেও আপোনালোকে দিব পাৰে, মই শেষত দিছোঁ নিমখ। তাৰপিছত এতিয়া অকণমান জাল খোৱাৰ পিছত ইয়াত মই অকণমান গৰম মছলা এটা পিহি দিছোঁ, অকণমান ইলাচি এটা, ডালচেনি এটা সেয়া দিছোঁ। মই মান ধনিয়াৰ পাত কাটি দিছোঁ ইয়াত। আপোনালোকে এই জেনেৰেল ধনিয়াও দিব পাৰে। এতিয়া মোৰ আঞ্জাখন প্ৰস্তুত হৈ গ'ল। মোৰ যদি ভিডিঅ'টি চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নেপাহৰিব আৰু বেল আইকনটো টিপি দিব যাতে আগলৈ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আজিলৈ এৰিলোঁ। ধন্যবাদ।